Hello everyone, welcome back to my channel. Namaskar, মই দীপশী আপোনালোকক Assamese vlogger DJ অন্যটা ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনালো আৰু এই সময়ত সমগ্ৰ সোশ্যাল মিডিয়াতে ভাইৰেল হৈ থকা এটা বিশেষ বিষয় আপোনালোকক জনাবলৈ বিচাৰিছো বৰ্তমান আবাহন থিয়েটাৰত মঞ্চস্থ হৈ থকা নাটক লবিতাখনক কেন্দ্ৰ কৰি সমগ্ৰ অসমতে এতিয়া তীব্ৰ বিৰোধিতাৰ সৃষ্টি হৈছে যিসকল নাট্যপ্ৰেমী ৰাইজ তথা সজাগ সচেতন নাটকৰ লগত জড়িত ব্যক্তি সকলোৱে একেমুখে ধিক্কাৰ দিছে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ তথা লবিতা নাটকখনৰ বৰ্তমানৰ নাট্যকাৰ অভিজিত ভট্টাচাৰ্যক যেহেতু তেওঁলোকে নাটকখনৰ নাম লবিতা ৰাখি জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ পুৰণা লবিতাখনৰ আলম লৈ লিখা হৈছে বুলি দাবী কৰিছে সেয়েহে যিসকল সচেতন নাট্যপ্ৰেমী ৰাইজ তেওঁলোকে এই কথাটো মন কৰিছে যে নাটকখনত ৰূপকোঁৱৰৰ সৃষ্টিক বিকৃত কৰাৰ চেষ্টা কৰা হৈছে বহুতো নতুন এনেকুৱা সংলাপ তাত প্ৰয়োগ কৰা হৈছে যিবোৰ মূল নাটকখনত নাছিলে আমি জানো যে এখন নাটক বা যিকোনো এটা সৃষ্টিক পুনৰ নতুন ৰূপ দিয়াৰ প্ৰচেষ্টা কৰাটো কোনো ভুল নহয় কিন্তু ৰূপকোঁৱৰৰ দৰে এজন অসমৰ সাহিত্য কলা সংস্কৃতিৰ পুৰোধা ব্যক্তিৰ অমৰ সৃষ্টিক এইদৰে বিকৃতকৰণ কৰাটো কেতিয়াও মানি ল'ব পৰা নাযায় যেহেতু বহুতে দাবী কৰিছে যদি আজি এনেকুৱা তেওঁলোকে কৰিছে কাইলৈ কিজানি শংকৰদেৱৰ অমৰ সৃষ্টি অংকীয়া ভাওনাকো তেওঁলোকে তুলুঙা ৰূপ দিবলৈ অকণো কুণ্ঠাবোধ নকৰিব ক্ষেত্ৰত বৰ্তমানলৈকে প্ৰস্তুতি পৰাশৰ বা অভিজিত ভট্টাচাৰ্যই এটা কথাই কৈছে যে তেওঁলোকে নাটখনৰ লগত কোনো ধৰণৰ বিকৃতকৰণ কৰা নাই আৰু প্ৰয়োজন সাপেক্ষে নাটকখনৰ নাম সলনি কৰা হ'ব যেহেতু তেওঁলোকৰ কাহিনীভাগ সম্পূৰ্ণ বেলেগ বুলি তেওঁলোকে দাবী কৰিছে আৰু ৰূপকোঁৱৰৰ নাটকৰ আলম লৈ যদিও বনোৱা হৈছে কিন্তু নাটকখন অকণমান বেলেগ বুলি তেওঁলোকে দুইজনে কৈছে আৰু প্ৰয়োজন সাপেক্ষে নাম সলনি কৰিব লগীয়া হ'লেও কৰিব বুলি প্ৰস্তুতি পৰাশৰে আমাক জানিবলৈ দিছে কিন্তু যোৱাকালি দেখা গ'ল নলবাৰীত পুনৰ লবিতা নামেৰে তেওঁলোকে নাটখন মঞ্চস্থ কৰিছে এই পৰ্যন্ত নাম সলনি কৰা হোৱা নাই লবিতা নাটকখনৰ লগতে প্ৰস্তুতি পৰাশৰ আৰু অভিজিত ভট্টাচাৰ্যৰ নাম আন এখন নাটকৰ লগতো সাঙুৰ খাই পৰিছে যোৱা বৰ্ষত তেওঁলোকে মঞ্চস্থ কৰা মূলা গাভৰু নাটকখন আছিল অনিমা গগৈ বাইদেউৰ কিন্তু তেওঁৰ নাম উল্লেখ নকৰাকৈ যোৱাবাৰ সেই নাটকখন তেওঁলোকে মঞ্চস্থ কৰিছিল বুলি নাট্যকাৰগৰাকীয়ে দাবী কৰিছে গতিকে এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি জনাবলৈ নাপাহৰিব আমি ভাবোঁ যে আবাহন থিয়েটাৰক লৈ উত্থাপন হোৱা এই দাবীসমূহ বা তেওঁলোকৰ ওপৰত দিয়া এই গোচৰসমূহৰ তেওঁলোকে যেন উচিত উত্তৰ দিয়ে আৰু তেওঁলোকে প্ৰমাণ কৰিব পাৰে যে এই নাটকখনৰ জৰিয়তে তেওঁলোকে জ্যোতিপ্ৰসাদৰ অমৰ সৃষ্টিক কেতিয়াও অৱমাননা কৰা নাই আপোনালোকৰ মন্তব্য কমেণ্ট বক্সত জনাব লগ পাম নতুন আপডেটৰ সৈতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বেল আইকনটো অল কৰি ৰাখিব ধন্যবাদ